মাননীয় অধ্যক্ষ মহোদয়, যোৱা সময়টো বিধানসভাত কলহী নৈ ৰিভাৰ ডলফিনৰ ওপৰত যি হাৰাশাস্তি তাৰ ওপৰত বহুবাৰ চৰ্চা হৈছিলে আৰু সেই সময়ত মোৰ আজিও মনত আছে হিতেন্দ্ৰনাথ গোস্বামীদেৱ ছাৰ ডাঙৰীয়াই প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ ডাঙৰীয়ানীয়ে সদনৰ সন্মুখ আশ্বস্ত কৰিছিলে ইয়াত যথেষ্ট ব্যৱস্থা লোৱা হ'ব আৰু তেখেতে ভিজিটো কৰিছিলে, কিন্তু তাৰ পিছত সেই ক্ষেত্ৰত যথেষ্ট কাৰ্যক্ষম ব্যৱস্থা লোৱা হোৱা নাই। অধ্যক্ষ মহোদয়, আপোনাক জনাবলৈ বিচাৰিছোঁ, যোৱা 2 ফেব্ৰুৱাৰী 2023 এটা বৃহৎ আকাৰ প্ৰায় 70 কেজি ওজনৰ ৰিভাৰ ডলফিনৰ মৃত্যু হৈছে। তাৰপিছত 5 ফেব্ৰুৱাৰী 2023 আকৌ এটা বৃহৎ আকাৰৰ ৰিভাৰ ডলফিনৰ মৃত্যু হৈছে। অধ্যক্ষ মহোদয়, এই ফটো আপুনি চাব পাৰে। অধ্যক্ষ মহোদয়, কিমান দুখ লগা এয়া ছবি। আৰু এই ৰিভাৰ ডলফিনক ৰক্ষাৰ কাৰণে অসম চৰকাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে বিশেষ ব্যৱস্থা ল'ব লাগিব। অধ্যক্ষ মহোদয়, আপোনাক জনাবলৈ বিচাৰিছোঁ, যোৱা সময়ত ৱেষ্ট ডিভিজন ফৰেষ্ট ডিপাৰ্টমেণ্টে প্ৰায় 120টাৰ ওপৰত মেচিন জব্দ কৰিছে, তাত বালি খননৰ মেচিন জব্দ কৰিছে, বহুতবাৰ ৰেড কৰিছে। এই ৰিভাৰ ডলফিন আমাৰ দক্ষিণ কামৰূপৰ এক অমূল্য সম্পদ, অসমৰ অমূল্য সম্পদ। অধ্যক্ষ মহোদয়, আপোনাক লগতে আৰু জনাবলৈ বিচাৰিছোঁ, কলহী নৈ আৰু জগলীয়াৰ সংগম, তাত এটা বৃহৎ বণিক গোষ্ঠীয়ে এই নদীৰ তাত এখন এনেকুৱা বৰ্ডাৰ ৱাল দিছে, যাৰ কাৰণে এই ৱালৰ ফটো আপুনি পৰ্যবেক্ষণ কৰিব পাৰে। সেই সময়ত প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ ৰাজ্যৰ বিশেষ অনুৰোধ তেখেতে ভিজিটো কৰিছিলে আৰু কি কাৰণত তাৰপিছত কোনো তাৰ ওপৰত ব্যৱস্থা লোৱা নহ'ল। অধ্যক্ষ মহোদয়, লগতে এটা কথা উল্লেখ কৰক, আমাৰ মাননীয় স্বনামধন্য মাননীয় ৰৈচম গোস্বামী বাইদেউৰ এই নদীখন সপোনৰ নদী আছিল, জগলীয়া নদী, সকলোৱে জানে। মই বিচাৰোঁ, আৰু কিছুদিন আগত মোৰ মনত আছে যে সাংবাদিক বন্ধুসকলৰ আহ্বানক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ায়ো সেই নদীত ভিজিট কৰিছিলে, তেখেতে নিজেই নৌকাৰে প্ৰায় 3 ঘণ্টা সময় আছিলে। মই বিচাৰোঁ অসম চৰকাৰে, ফৰেষ্ট ডিপাৰ্টমেণ্টে কলহী নৈ এই শিশুকেইটাক ৰক্ষাৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগে। অধ্যক্ষ মহোদয়, এই ক্ষেত্ৰত কেৱল সদনত দুটামান কথা কৈ থৈ পিছলৈ কোনো ইনকুৱাৰী ষ্ট্ৰং ব্যৱস্থা নোলোৱাকৈ কলহীত থকা এই শিশুকেইটাক মৃত্যুলৈ আগবঢ়াই দিয়াটো কেতিয়াও সহ্যকৰ নহয়। অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰীৰ এইটো কথা মই দৃষ্টি আকৰ্ষণ কৰিলোঁ। তাৰপিছত মোৰ আৰু এটা মেটাৰ আছে, মই আনিম। অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকীয়ে যিটো প্ৰশ্ন আনিছে মই তেখেতক ধন্যবাদ দিছোঁ। কাৰণ কিয়, অসমৰ যিটো আমাৰ ৰিভাৰ ডলফিন শিহু বুলি কয়, এই শিহু আমাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদী, আমাৰ প্ৰায় 12খনমান উপনদীত এনেকৈ শিহু দেখা যায়। তাৰে ভিতৰত যিটো কথা কৈছে যে আমাৰ কলহী নদীত শিহুৰ ক্ষেত্ৰত যিটো ব্যৱস্থা ল'ব লাগে, গতিকে আমি মাননীয় সদস্যগৰাকীক আমি আশ্বস্ত কৰিছোঁ যে এই সম্পৰ্কত আমি চৰকাৰে বিশেষ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এই ব্যৱস্থাৰ মতে এতিয়া মুখ্যতঃ যিখন আমাৰ বন্যপ্ৰাণী সুৰক্ষা আইন 1972, গতিকে তাৰে অধীনত আচলতে এই গোটেই ব্যৱস্থাখিনি কৰা হ'ব। আৰু শিশুক আচলতে আমি আমাৰ অসম চৰকাৰে 2008 চনত শিশু আমাৰ ৰাজ্যিক জলচৰ প্ৰাণী হিচাপে স্বীকৃতি দিছে, আৰু তাৰপিছত ভাৰত চৰকাৰেও আমাৰ এই শিশুক আমাৰ ইতিমধ্যে ৰাষ্ট্ৰীয় আমাৰ জলচৰ প্ৰাণী হিচাপে দিয়া হৈছে। আৰু সেই হিচাপে আমি কলহী নদীত যিটো কথা আছে, গতিকে সেই কথাখিনি আমি আমাৰ ৰাখিছোঁ, আমাৰ ব্যৱস্থাত ৰাখিছোঁ। আৰু মই মাননীয় সদস্যগৰাকীক জনাওঁ যে 2008 চনৰ পৰা প্ৰায় দুগুণ বৃদ্ধিৰে আজিৰ দিনটোত দুগুণ বৃদ্ধি হৈছে শিশুৰ, আৰু আজিৰ দিনটোত প্ৰায় 537টা শিশু আমাৰ চেঞ্চাছত পোৱা গৈছে। আৰু বৰ্তমান অসমত শিশুৰ বাসস্থান হিচাপে ব্ৰহ্মপুত্ৰৰ নদীৰ উপৰিও ইয়াৰ উপনদী কলহী, সোৱণশিৰি নদীত বাৰিষা আৰু বাৰিষাৰ সময়ত আন কিছুমান নদী যেনে দিহিং, দিচাং, জাঁজি, দিখৌ, জীয়াভৰলী, মানাহ, ডেকি, পহুমাৰা, কালদিয়া, বুঢ়াদিয়া, পাগলাদিয়া, কলং, ডিব্ৰু নৈ আৰু পানছৈ আদি নৈত শিশুৰ চলাচল দেখা যায়। আৰু অধ্যক্ষ মহোদয়, আমি এই শিশুত আমাৰ যিটো সোৱণশিৰি আৰু আমাৰ কলহী নদীত আছে, গতিকে তাৰ কাৰণে মই মাননীয় সদস্যগৰাকীক আশ্বস্ত কৰিছোঁ যে বন বিভাগে ইয়াৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব। আৰু আপুনি